Tiva Satra Santai Hin Pen Karlitang Linus Pangcho Hem An Kahumridam West Karbi Anglong Karbi Tang Te Karbi Bomen Pen Long Li Pelang BGR Kachesong Hut Kirunia Long Apran Kedam Nang Anokbi Karlitang Linus Pangcho Ahem An Tiva Satra Santa Karbi Anglong Atum Ning Duk Pen Kereng Et Atumapan Kelang Dam Pen Ning Duk Chupaklang Dam Lapen Karlitang Linus Pangcho Pan Kipiwa Dim An Dam Pen Akarjong Chommi Plang Mielong Kapedudon Long Jia Pan Milur Kaipen Minute Isi An Condolence Dupo Lapen Karbi Anglong Tiva Satra Santa Amepu Sarbon Sagra Ahin Pen Lamthi Jaipon Pusi Nilituma Piranke Kiruni Pen Rensing Teron Birta Nangpali Tangte Alangli Tum Kaning Jepon Alam Thile RJ Exanen 22 আৰু 23 তাৰিখে নিজ কাৰ্বি ভূমি কাৰ্বি মাতৃভূমিৰ কাৰণে ৰক্ষাৰ স্বাৰ্থত যি আন্দোলনত লিনুস ফাংচুৱে গৈছিল তেখেত এই আন্দোলনত শহীদ হৈছে আমি খুব প্ৰকাশ কৰিছো তিৱা ছাত্ৰ সন্থা কাৰ্বি আংলং ডিস্ট্ৰিক্ট কমিটিয়ে লগতে আমি এই দুখৰ সময়ত আমি সদু তিৱা ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিয়ে আমি এওঁলোকৰ পৰিয়ালৰ লগত আছো এখেতক আমি লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো জুৱা যেটো 22 আৰু 23 তাৰিখে এখেতক যি মৰ্মভাৱে অসম পুলিচে গুলে হত্যা কৰিলে গৰিহনা যোগ্য আৰু গ্ৰহণযোগ্য নহয় আমি তিৱা ছাত্ৰ সন্থাৰ হাংগাৰ ষ্ট্ৰাইকৰ পৰা আদি কৰি সকলো সময়ত আমি আছো কাৰ্বি জাতিৰ লগত প্ৰয়োজন সাপেক্ষে আমি কাৰ্বি ভাই ভনীসকলৰ লগত থাকি আমি যুদ্ধ কৰিবলৈ আমি সাজু আছো আমি কেতিয়াও শৰীৰত একটু তেজ বিন্দু থকালৈকে আমি এই যুঁজখন আমি যুঁজি যাম আৰু লগত তিৱা ছাত্ৰ সন্থা লগত আছে মই অসমৰ সকলো জনজাতি আৰু জনগোষ্ঠীয় খিলঞ্জীয়াসকলক মই ক'ব বিচাৰিছো আমি এক খবৰ সময় হ'ল আমাৰ সভ্যতা আজি সংকট আমাৰ মাটি আজি সংকট আমি যদি এতিয়া সজাগ যদি নহওঁ আমি যদি সতৰ্ক নহওঁ আমাৰ সভ্যতা আমাৰ মাটি আজি বহিৰাগত বঙালী বিহাৰী বাংলাদেশী মিয়াসকলৰ কবলত আজি অসমখন যাবলৈ গৈ আছে যদি আমি এতিয়া সতৰ্ক বা সজাগ নহয় আহি থকা দিনত আমি আৰু হয়তো হেতু জনগোষ্ঠীয় আৰু জনজাতি যিবোৰ সভ্যতাবোৰ ধ্বংস হ'বলৈ গৈ আছে ইয়াক যদি আমি ৰক্ষণাবেক্ষণ যদি নকৰো আৰু লগতে অসম চৰকাৰ আৰু অসম চৰকাৰক লগতে মুখ্যমন্ত্ৰীক হুকিয়াই দিব বিচাৰিছো আপোনালোকে যে বহিৰাগত কিছু বিহাৰী বঙালী সকলক আপোনালোকে ৰক্ষণাবেক্ষণ দি আছে ইয়াৰ উপৰিও ৰক্ষণাবেক্ষণ দি এই কাৰ্বি আংলঙত আপোনালোকে বহুত ডাঙৰ ভুল কাম কৰি আছে আপোনালোকে তেনে কাম নকৰিব ঐতিহাসিকভাৱে ইয়াত কাৰ্বি তিৱা ডিমাছা বড়ো আৰু বিভিন্ন জনগোষ্ঠীয় লোক আমি ঐতিহ্যৰ ইয়াৰ ভূমিপুত্ৰ হয় আপোনালোকে আমাক নিজৰ মাহী মাকুৰ চকুৰ দৰে আমাক চাব নালাগে আমি ইয়াৰ ভূমিপুত্ৰসকলক ইয়াৰ ভূমিপুত্ৰ হয় আমি তিৱা বড়ো কাৰ্বি ইয়াৰ প্ৰথম ভূমিপুত্ৰ সেইকাৰণে আপোনালোকে আমাক লৈ ৰাজনীতি কৰিব লাগে আপোনালোকে এই বহিৰাগত সকলৰ লগত নহয় আৰু মই এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছো এটা ষষ্ঠ অনুসূচিত এটা ঠাইত আজি বহিৰাগতবোৰ কেনেকা মাটি কিনিবলৈ তেওঁলোক সুযোগ পালে এইবোৰ অসম চৰকাৰে অলপ তীক্ষ্ণ নজৰবোৰ ৰাখিব লাগে অলপ দুৰ্ভাগ্য আজি মাটিৰ কাৰণে এই অৱস্থা আমাৰ আজি জনজাতিসকলৰ মাটি ইয়াত আজি জনজাতিসকলৰ মাটিবোৰ ইয়াত কি হ'ল দিনে দিনে এতিয়া বহিৰাগত কবলত গৈ আছে আমি ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব আৰু ইয়াৰ উপৰিও বহিৰাগতবোৰ কি কৰিছে আমাৰ এই সৰল সহজ ছোৱালীবোৰক টাৰ্গেট কৰি লক্ষ্য কৰি প্ৰেম জালেৰে তেওঁলোকক বিয়া কৰাই কি কৰিছে তেওঁলোক মাটি বাৰী কিনিছে ইয়াত কিন্তু আমাৰ জনজাতিসকল যিবোৰ ছোৱালীবোৰক বা ক'বলৈ বিচাৰিছো আপোনালোকে এইবোৰ প্ৰেমৰ পৰা অলপ দূৰত্ব থাকক আমাৰ ভৱিষ্যতৰ মাটি জীয়াই ৰাখিবলৈ কাৰণে আমাৰ ভৱিষ্যত মাটি সুৰক্ষিত কৰিবলৈ কাৰণে মই হেতুৱে ক'ব বিচাৰিছো